নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু আজি গৰু বিহু চাই যাওক। আজি আমি ঘৰত কি নিয়ম কৰোঁ, কেনেকৈ নিয়ম কৰোঁ, বেছি নোৱাৰিলেও অলপকৈ ভিডিঅ' কৰি পেলাই আপোনালোকৰ আগত দেখাম। আৰু এতিয়া মই আইতাৰ ঘৰৰ পৰা আহোঁগৈ, কি হৈছে চাই আহোঁগৈ। বলক যাওঁ আইতাৰ ঘৰলৈ। এতিয়া চাত বনোৱা হৈছে। আৰু ডাঙৰ আইতাই পিচিছে মাহ হালধি এয়া মার গরু বাপেরে গরু তো আমি বড় বড় গরু লাউ এডাল বেঙেনা এডাল হালধি এডাল সব পিছিয়ে দেখুন দেৰি হৈছে মই এতিয়া এইখনতে লাগিছিল নাই এইখিনি পিচিবি শাক বনালে শাক ইয়াৰ মাজৰডাল নাই সেইডাল তিনডলীয়া সেইডাল এডালে হ'ব দে নাই তিনডলীয়া সেইডাল দুডলীয়া সেইডাল দুডলীয়া কয় নি অঁ বোলে ভাঙি দিয়ে নে কোনোবাৰে নাভাগে ফলাওতে আগটো ভাঙি দিয়ে দুই আগকেইটা একো নহয় গাঁত মাৰিবলৈ খাবলৈ নহয় নহয় গা ধোৱা এয়া আমাৰ গা ধুবলৈ এইখিনি পিচি পেলাবি ন হেৰি গৰুজনী গাটো ধুৱাই লগতে এইকেইটাকো ধোৱা হ'ব গৰুজনী অৱস্থা নাই ৰাতিপুৱা পৰা বেলি ইমান বেলিলৈকে একোৱে কৰিব পৰা নাই এতিয়া আমাৰ এই দমৰাটোক ধোৱা হ'ব এই দমৰা এইফালে দমৰা এই দমৰাটোক ধোৱা হ'ব এতিয়া গৰু ভাল লাগিব গৰু লাও কৰিছে এইটো লাও খা কৈ দিয়া কি খা এয়া গাহৰি মাংস আনি থৈছে বনাবলৈ এয়া দৈ দেখিছে নহয় ইয়াত উলিয়াই দিম এতিয়া এয়া ঘৰত থোৱা দৈ এয়া চিৰা জলপান ৰেডি হৈ গ'ল দৈ আৰু গুড় দি দিছোঁ ইয়াতে বৰ্তা আৰু কুকাক দিয়া হ'ব। এতিয়া মই নিবলৈ আহিছোঁ টেঙা গছ এজোপা আছে চাহনিত আৰু তাত টেঙা লাগি আছেনে নাই নাজানো চাবলৈ আহিছোঁ ব'লক চাওঁ টেঙা আছেনে নাই টেঙা গছ এইটো লাগি আছে এটা এইটো আৰু এতিয়া ছিঙিম এইটো টেঙা কাঁইট আছে এডোখৰত টেঙাজোপা এইটো ছিঙিলোঁ টেঙাটো আৰু আছে নি ৰ'ব চাব লাগিব গছজোপা এইবোৰ কণী কলি হৈছেহে কিন্তু টেঙা নাই এয়া মৃতকত দিয়া হৈ গ'ল ইয়াত মাংস আৰু ভাত দিছে এয়া চাকি জ্বলালে
আৰু ইয়াত এয়া গাহৰি বইল কৰি থোৱা আছে, এয়া খাবৰ কাৰণে হয় মানে ৰাতিকৈ খাবৰ কাৰণে। এতিয়া ভাত খাব হৈ গ'ল, এয়া ৰেডি। নৰসিংহ নাৰিকলৰ চাটনি, জলকীয়া আচাৰ, গাহৰি মাংস, আৰু ইয়াত ব্ৰইলাৰ মাংস আৰু দাইল, আৰু এয়া ভাত, আৰু এয়া ৰহি। এইটো আহোমৰ আৰু তেওঁলোকে যে সাজটো আহোমক মানে লাগে আৰু চব কামতে, এয়া বিহুত আৰু সাজটো মেইন। এয়া হৈ গ'ল ৰেডি ভাত খাব। গাহৰি মাংস সাজ দালি। এতিয়া সন্ধিয়া হ'ল, বিহু বুলি এনেই অকণমান ষ্টাইল কৰিছোঁ। আৰু এতিয়া মই যাওঁ জেতুকা পিচিবলৈ। জেতুকা পটাত নিপিচোঁ, জেতুকা মিক্সিতে পিচোঁ। আইতাৰ ঘৰৰ পৰাও দিছে পিচিবলৈ অলপ জেতুকাখিনি পিচি লওঁ, তাৰপৰা লগাম হাতত। আৰু এয়া জেতুকা আনি থোৱা আছে, জেতুকাখিনি পিচাই নাই, পিচিব লাগিব। এয়া জেতুকা, এয়া জেতুকা পিচা হৈ গ'ল। এইবোৰ এয়া পিঠা 3খন আছে, 3জনী গৰু। পাতখন ডাঙৰ হ'ল, পিঠাকেইটা চাই। ইয়াতে দি লৈছোঁ আৰু ব'লক এতিয়া গৰুক দি থৈ আহোঁগৈ খাব। এয়া এতিয়া ইয়াত মামীয়ে নিমকি কাটি আছে, আৰু এয়া নিমকি বনাব লৈছে। এইকেইটা চক লাডু বনাই লৈছে, আৰু ব'লক এইডোখৰ চাই গৈছোঁ। ইয়াত এতিয়া এইবোৰ মই ফ্ৰাই কৰি আছোঁ, মামীয়ে কাটি আছে যে সেইকাৰণে মই ইয়াত ফ্ৰাই কৰি দিছোঁ। ইয়াত এতিয়া মই ধূপ পিঠা বনাইছোঁ। ইয়াক অকল ধূপ পিঠা বুলিয়ে নহয়, ইয়াক গেলোৱা পিঠা বুলিও কয়। আমি গেলোৱা পিঠা বুলিয়ে কওঁ। আপোনালোকৰ ফালে কি পিঠা বুলি কয় ক'বচোন কমেণ্ট কৰি। এইটো এতিয়া পিঠা বনি আছে।